প্ৰিয় বন্ধু বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিত কেইটামান বিজ্ঞান সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ জানিবলৈ পাম। আহকচোন ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, উদ্ভিদৰ কোনটো অংশই বাষ্পীভৱন প্ৰক্ৰিয়া চলায়? অপশ্যনকেইটা হৈছে পাত, শিপা, কাণ্ড, ফুল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাত। দ্বিতীয় প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় একক ব্যৱস্থাত বল জোখাৰ একক কি? অপশ্যনকেইটা হ'ল নিউটন, জুল, ৱাট, কিলোগ্ৰাম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নিউটন। ইয়াৰে পিছৰ প্ৰশ্ন, তলৰ কোনটো পোহৰৰ প্ৰাথমিক ৰং নহয়? অপশ্যনকেইটা ৰঙা, নীলা, হালধীয়া, সেউজীয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সেউজীয়া। ইয়াৰে পিছৰ প্ৰশ্ন, তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্য? অপশ্যনকেইটা অৱস্থাৰ পৰিৱৰ্তন, নতুন পদাৰ্থৰ গঠন, আকৃতিৰ পৰিৱৰ্তন, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নতুন পদাৰ্থৰ গঠন। ইয়াৰে পিছৰ প্ৰশ্ন, বিশুদ্ধ পানীৰ pH মান কিমান? অপশ্যনকেইটা 5, 7, 9, 10। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 7। বিশুদ্ধ পানীৰ pH মান 7। বন্ধু বান্ধৱীসকল, বিজ্ঞান সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰকেইটা জানি নিশ্চয় উপকৃত হ'ব পাৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ ভিডিঅ'টো এবাৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।